হাই আৰু নমস্কাৰ, কি খবৰ আপোনালোকৰ? হয়তো আপোনালোকৰ চবৰ ভালে। তো মই আজি আকৌ আহিলোঁ আন এটা ভিডিঅ'লৈ। বিশেষ একো নাই। চ' আজি একচুৱেলি বহুত গৰম হয়। ৰাতিটো বহুত গৰম হৈছে, কাৰেণ্টটো বহুত আপ ডাউন কৰিছে। ফেনৰ হাৱাটো গাত নালাগে। ৰাতি আপোনাৰ বহুত গৰম হয় ফেনৰ হাৱা। ত' একচুৱেলি গৰমত মানে কি ক'ব, ইমানেই গৰম মানে আপোনাৰ কোনো তো আপোনালোকৰ গৰম অনুভৱ কেনে হৈছে প্লিজ মেছেজত জনাব। আৰু গৰমটো কমিবলৈ আপোনালোকে চবেই প্ৰেয়াৰ কৰক যাতে গৰম কমি যায়। বৰষুণ লাগে, আমাক বৰষুণ আহিব লাগে। এয়া গৰমত আমাৰ কিটচেনত দেখিছে আমাক কাম কৰি আছে এই গৰমত। পূৰা গৰম একদম। গৰমত পূৰা খাদ্য বনাই আছে এতিয়া মৰ্ণিং ব্ৰেকফাষ্ট কৰিবৰ কাৰণে। আৰু এইফালে আমাৰ বেটী বিচনাত আছে। তাইৰ ভোক লাগিছে। একচুৱেলি তাই ৰাতিপুৱা বহুত ভোক লাগে। তাই ভোকতে বহি আছে এতিয়া গৰম নাম কি কৰি আছে তাই নিজে নাজানে মানে ইমানেই গৰম। একচুৱেলি ঘৰটো অলপ মানে হাইটটো বহুত কম, অলপমান ফেনখন একদম ফেনখন বিচনাৰ লগত লাগি থাকে নিচিনা। সেইকাৰণে গৰমটো অলপ বেছি লাগে। আপুনি ভিতৰত ফেনত এনেকৈ ফেন নলগাকৈ থাকিবই নোৱাৰে, একদম ঘামি যাব লগতে। প্লিজ আপোনালোকে ঘৰ বনালে ওখ কৰি বনাব, কটীয়াকৈ নবনাব আৰু নহ'লে গৰমত একদম মৰি যাব, সিজি যাব আপোনালোক। তো আমাৰ এইটো সৰু ফেমিলি হয়, একদম